বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান পৰিস্থিতি অনুসৰি জ্বৰ কিয় হয়, জ্বৰ হ'লে আমাৰ শৰীৰটো কিয় গৰম হয় আৰু জ্বৰ হ'লে কি কি কৰিব লাগে, কি কি কৰিব নালাগে এই সমূহৰ বিষয়ে জানো আহকচোন। প্ৰথমে আমি জানি লওঁ যে জ্বৰ হ'লে আমাৰ শৰীৰটো কিয় গৰম হৈ পৰে। যেতিয়া আমাৰ দেহত জ্বৰে দেখা দিয়ে তেতিয়া আমাৰ শৰীৰটোৰ তাপমাত্ৰাৰ পৰিমাণ বৃদ্ধি হৈ পৰে, নাইবা আমাৰ শৰীৰটো সম্পূৰ্ণ গৰম হৈ পৰে, নহয়নে? কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে কেৱল জ্বৰ হ'লে যে আমাৰ শৰীৰত তাপমাত্ৰা বৃদ্ধি কিয় হয়। বন্ধুসকল, আপোনালোকে হয়তো জানে যে সাধাৰণ অৱস্থাত আমাৰ শৰীৰত তাপমাত্ৰাৰ পৰিমাণ 37 ডিগ্ৰী চেলচিয়াছলৈকে হ'ব পাৰে। যেতিয়া আমাৰ শৰীৰত বেক্টেৰিয়া বা অনিষ্টকাৰী বীজাণুৱে প্ৰৱেশ কৰে তেতিয়া আমাৰ শৰীৰত তাপমান বৃদ্ধি হৈ পৰে। এইটো এটা প্ৰকৃতিৰ পদ্ধতিৰ দৰে। আমাৰ মগজুত হাইপোথেলামাছ নামৰ এক অংশ আছে আৰু এই অংশৰ দ্বাৰা আমাৰ দেহত শীত-তাপ নিয়ন্ত্ৰণ হৈ থাকে। যেতিয়া আমাৰ শৰীৰত বেক্টেৰিয়া প্ৰৱেশ কৰে তেতিয়া আমাৰ শৰীৰত থকা ইমিউন ছিষ্টেমে পায়োজেন নামৰ এবিধ কেমিকেল ৰিলিজ কৰে। শৰীৰত তেতিয়া এনে প্ৰক্ৰিয়া আৰম্ভ হয় যেতিয়া মগজুত থকা শীত-তাপ নিয়ন্ত্ৰণ কৰা হাইপোথেলামাছ অংশ সজাগ হয় আৰু লগে লগে ইমিউন ছিষ্টেম আৰু পায়োজেনৰ সহায়ৰ বাবে সম্পূৰ্ণ শৰীৰটো গৰম কৰি তোলে। আমাৰ দেহত থকা ইমিউন ছিষ্টেমে পায়োজেন নামৰ কেমিকেল ৰিলিজ কৰি বেক্টেৰিয়াৰ লগত যুদ্ধ কৰিবলৈ অতিমাত্ৰা শৰীৰৰ তাপমান প্ৰয়োজন হয় আৰু এই তাপমানৰ যোগান ধৰে মগজুত থকা হাইপোথেলামাছ নামৰ অংশই। জ্বৰ হ'লে আমাৰ শৰীৰত এনেদৰে এখন প্ৰকৃতিগত যুদ্ধ সদৃশ সৃষ্টি হয়। যেতিয়া আমাৰ শৰীৰত থকা ইমিউন ছিষ্টেমে বেক্টেৰিয়াক পৰাস্ত বা ধ্বংস কৰে তেতিয়া আমি সুস্থ হৈ উঠোঁ। যদি আমাৰ শৰীৰৰ ইমিউন ছিষ্টেম দুৰ্বল হয় তেতিয়া আমি ডক্তৰ, মেডিচিন আদি সহায় লোৱাৰ প্ৰয়োজন হয়। গতিকে বন্ধুসকল, এতিয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে যে জ্বৰ হ'লে আমাৰ শৰীৰটো কিয় গৰম হৈ আহে। এতিয়া আমি জানো আহক জ্বৰ কেনেকৈ, কিয় হয় আৰু জ্বৰ হ'লে আমি কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। বন্ধুসকল, আপোনালোকেও অনুভৱ কৰিছে নিশ্চয় এতিয়া গৰম শেষ হৈ লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিছে আৰু বতৰো খুব সঘনাই পৰিৱৰ্তন হৈ আছে। এই ৰ'দ, এই বৰষুণ, আনফালে আকৌ কৰোনা মহামাৰীটো আছেই। এই সময়ছোৱাত খুব সঘনাই ভাইৰেল ফিভাৰ হোৱা দেখা যায়। এতিয়া জানো আহক ফিভাৰ অৰ্থাৎ জ্বৰ মানেনো কি। জ্বৰ মানে হৈছে নৰ্মেল বডি টেম্পাৰেচাৰতকৈ যদি আমাৰ বডি টেম্পাৰেচাৰ বৃদ্ধি পায় তাকে জ্বৰ হোৱা বুলি কোৱা হয়। জ্বৰ হোৱাৰ প্ৰধান কাৰণ হ'ল যিকোনো ধৰণৰ ইনফেকশ্যন। ইয়াৰ আগৰটো ভিডিঅ'ত ইনফেকশ্যনৰ বিষয়ে কিছু কথা কোৱা হৈছিল। যেতিয়া আমাৰ শৰীৰত কোনো বেক্টেৰিয়েল বা ভাইৰেল ইনফেকশ্যন হয় তেতিয়া আমাৰ বডিৰ ইমিউন ছিষ্টেমে তাৰ লগত ফাইট কৰিব লগা হয় আৰু তেতিয়াই আমাৰ বডি টেম্পাৰেচাৰ বাঢ়ি যায়। এতিয়া জানো আহক জ্বৰ হ'লে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে। আমাৰ বহুতেই কয় যে জ্বৰ হ'লে বহুত বেছি কাপোৰ ল'ব লাগে বা গৰম কাপোৰ পিন্ধিব লাগে। তেনে কৰিলে ব্যক্তিজন ঘামি যায় আৰু জ্বৰ বাহিৰ ওলাই যায়। কিন্তু আচলতে তেনে কৰিব নালাগে, কিয়নো তেনে কৰাৰ ফলত আমাৰ বডি টেম্পাৰেচাৰ আৰু বেছি বাঢ়ি যায় আৰু ঘমাৰ ফলত ডিহাইড্ৰেশ্যন হ'ব পাৰে। ডিহাইড্ৰেশ্যন মানে হৈছে আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যোৱা। জ্বৰ হোৱাৰ সময়ত আমাৰ বডি টেম্পাৰেচাৰ ৰুম টেম্পাৰেচাৰ লগত মিলাই ৰাখিবলৈ যত্ন কৰিব লাগে। দ্বিতীয়তে, জ্বৰ হ'লে বহুতে আকৌ গা ধুবলৈ মানা কৰে, কিন্তু পৰাপক্ষত কুহুমীয়া পানীৰে গা ধোৱা উচিত, কিয়নো গা ধুলে শৰীৰটো চাফা হৈ যায় আৰু ঘামি থকাৰ ফলত দুৰ্গন্ধ ওলাব পাৰে আৰু গা ধুলে সেই দুৰ্গন্ধও নাশ হয়। তদুপৰি লেতেৰা হৈ থাকিলে বেছি ইনফেকশ্যন হোৱাৰ সম্ভাৱনাহে বৃদ্ধি পায়। কিন্তু এটা কথা, যদি ব্যক্তিজন দুৰ্বল হয় তেনেহ'লে বাথৰুমলৈ গ'লে পৰি বেছিকৈ ইনজুৰি হোৱাৰহে সম্ভাৱনা থাকে। তেনে ক্ষেত্ৰত স্পঞ্জ বাথ দিব পাৰে। স্পঞ্জ বাথ মানে হৈছে এটা পাত্ৰত কুহুমীয়া পানী ল'ব আৰু এখন কোমল কাপোৰ নাইবা টাৱেল ল'ব। সেই কাপোৰখন পানীত জুবুৰিয়াই ভালদৰে চেপি লৈ কাপোৰখনে গোটেই শৰীৰটো ভালদৰে মোহাৰি দিব। আৰু স্পঞ্জ বাথ দিয়াৰ সময়ত এটা কথা মনত ৰাখিব, যাতে কপাল, কাষলতি আৰু গ্ৰইন এৰিয়াত অলপ সময় কাপোৰখন থৈ দিব, কাৰণ সেইসমূহ এৰিয়াত বডি টেম্পাৰেচাৰ অলপ বেছি হয়। আৰু এটা কথা, স্পঞ্জ বাথ কিন্তু সকলো বয়সৰ লোকৰ ক্ষেত্ৰতে দিব পৰা হয়। ইয়াত কোনো বয়সৰ সীমা নাথাকে। আনহাতে যদি বডি টেম্পাৰেচাৰ বেছি হৈ থাকে তেনেহ'লে কপালত জলপতি ৰাখিব পাৰে, অৰ্থাৎ এখন কাপোৰ তিয়াই থৈ মূৰত থৈ দিব পাৰে। তেনে কৰিলে টেম্পাৰেচাৰ কমাত সহায় হয়। জ্বৰ হ'লে বেছি ঠাণ্ডা লগাব নালাগে। অধিক মাত্ৰাত ফেন বা AC ব্যৱহাৰ কৰিব নালাগে। জ্বৰ হৈ থকা অৱস্থাত আমাৰ খাবলৈও মন নাযায় বা আমাৰ হজম শক্তি ভাল নহয়, সেয়েহে সহজে হজম হোৱা খাদ্যহে খাব লাগে। জ্বৰ হৈ থাকিলে আমাৰ বহুতৰে জ্বলা খাবলৈ মন যায়,
কিন্তু অধিক মাত্ৰাত জ্বলা খোৱাটো ভাল নহয়, কাৰণ ই গেষ্ট্ৰাইটিছৰ প্ৰব্লেম বা পেটৰ অসুখৰ কাৰণ হ'ব পাৰে। জ্বৰ হৈ থকা সময়ছোৱাত অধিক চাইট্ৰাছ ফ্ৰুট বা চি ভিটামিন খাব লাগে, যেনে নেমু টেঙা, কমলা টেঙা, বন্ধাকবি ইত্যাদি। তদুপৰি খিচিৰি, নাৰিকলৰ পানী, দাইল, জুচ, চুপ, ORS ইত্যাদি খাব পাৰে। নাৰিকলৰ পানী বা ORSে আমাৰ শৰীৰত ইলেক্ট্ৰলাইট বেলেঞ্চ কৰি ৰখাত সহায় কৰে। তদুপৰি চি ভিটামিনে আমাৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে। এইসমূহ কৰাৰ উপৰিও যদি দৰৱ খোৱাৰ পিছতো জ্বৰ ভাল নহয়, তেনেহ'লে অতি শীঘ্ৰে ডক্তৰৰ ওচৰলৈ যাব লাগে। এতিয়া কৰোনাৰ প্ৰাদুৰ্ভাৱ হৈ আছে যদিও জ্বৰ হৈছে বুলি COVID-19 হৈছে বুলি আতংকিত নহ'ব। COVID-19 হ'লে কি লক্ষণসমূহে দেখা দিয়ে সেইসমূহ নিশ্চয় আপোনালোকে জানে। সেয়ে আতংকিত নহৈ সাৱধান হওক। ধন্যবাদ। যদি কথাখিনি জানি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গেও জানিব পাৰে। আৰু এনেবোৰ বিভিন্ন তথ্য আগলৈ জানি যাবৰ বাবে আমাৰ এই পেজটো লাইক এণ্ড ফ'ল' কৰি থ'ব। যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।